নমস্কাৰ আৰু আজি এটা লাইছো মিনি ব্লগ মই আৰু মোৰ ডাৰ্লিং আমি যাব ওলাইছো অফিচলৈ বুলি হোষ্টেলৰ পৰা ওলাই এতিয়া আমি গৈ আছো অফিচ একেবাৰে ওচৰত আমাৰ হোষ্টেলৰ পৰা পুৰা 6 মিনিটৰ ৰাস্তা হয় অফিচ গৈ এতিয়া 11 বজাৰ ব্ৰেক আৰু যেহেতু আজি স্যাটাৰডে তো আমাৰ ড্ৰেছ অলপ কেজুৱেল হয় নহলে মানে বাকি দিনত আমাৰ ড্ৰেছ কোড হয় কুৰ্তি এয়া হ'ল ৰবি ভাইয়া উৰিষ্যাৰ আৰু এয়া হ'ল নিৰ্মালী নগাঁৱৰ অফিচৰ পৰা ওলাইও আমি এটা ৰখি আছো নিৰ্মালীৰ কাৰণে ভিডিঅ' বনাইছে এয়া সাকিৰ ভাইয়া ইনষ্টাগ্ৰামৰ ফ্ৰেন্ড ফলোইং বহুতে হয়তো চিনি পাব পাৰে আৰু এতিয়া আমি ৰখি আছো নিৰ্মালীৰ কাৰণে নিৰ্মালী যাও বুলি আজি আমাৰ ৰুমত সৈতে ভিডিঅ' বনাইছে আমি ভাবিলো যে নমিতা আৰু মানে গলিটোৰ ফালে খুচকাৰি আহো অলপ তো সেইকাৰণে অলপ খুচকাৰিব আগুৱাই আহিলো আৰু আমি খুচকাৰি আহি দেখো যে পুৰা সাকিৰ ভাইয়া মানে পুৰা ফায়াৰ হৈ আছে খং উঠি আছে কাৰণ ভিডিঅ' বনোৱা কিবা গৰ্বৰ হৈ গ'ল তো মোক ভিডিঅ' কৰি থকা দেখা পাই হাঁহিব বিচাৰিছে বাট হাঁহিব পৰা নাই শেষত গৈ পুৰা হাঁহিয়ে দিলে আৰু এতিয়া আমি আৰু অলপ টাইম ৰখি আছো নিৰ্মালীৰ কাৰণে হেতে ভিডিঅ' বনাই আছে ভিডিঅ' বনোৱা শেষ হোৱাৰ পিছত আমি এতিয়া গৈ আছো ৰুমলৈ তো আমি তিনিজনে গৈ আছো ৰুমলৈ আৰু যেহেতু আজি হোষ্টেলত আমাৰ আলহী নিৰ্মালী তো মই এনে কিবা এটা খাবৰ কাৰণে লৈ ললো আৰু এতিয়া হোষ্টেলত গৈ ভাবিছো চাহ বনাম আৰু চাহৰ হোষ্টেলৰ যোগাৰটো জানে তো এতিয়া আমি গৈ আছো আৰু এতিয়া মই বনাইছো এই ইলেক্ট্ৰনিক কেটেলত চাহ আমাৰ হোষ্টেলত ইভিনিং টাইমত গাখীৰ আৰু কফি দিয়ে খাবলৈ তো মই লৈ আহিলো গাখীৰ আৰু এতিয়া বনাইছো চাহ গাখীৰ চাহ বনাইছো আৰু মই লৈ আহিছিলো এয়া বুটৰ বৰা আৰু বুন্দা এই বুন্দাটো মানে তাৰ ভিতৰত গুড় ভৰোৱা থাকে নমিতাই বহুত ভাল পায় কিন্তু মই বেয়া পাওঁ সেইকাৰণে তাই লৈ আহিছে সেইটো তাৰপিছত আমাৰ আলহী নিৰ্মালী যেহেতু আলহী হয় কাৰণে সিহঁতক দিছো কাপত চাহ খাবলৈ আৰু আমি চুচেতা আৰু মই লৈছো বাটিত আৰু এফ লৈছে বিস্কিট আৰু এতিয়া খাইছ আৰু তাই এতিয়া যাব ওলালে বাই বাই